ওদালগুৰি জিলা ওৰাঙত NRCৰ বায়োমেট্ৰিকৰ নামত উৎকোচ লোৱাৰ অভিযোগ। উৎকোচ বিচৰা 800 টকা নিদিয়াৰ বাবে কৰ্মৰত কৰ্মচাৰী প্ৰেম কুমাৰ বসুমতাৰীয়ে নথিপত্ৰ ছিঙি পেলোৱাৰ লগতে NRCৰ পৰা নাম কৰ্তন কৰিব বুলি ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীগৰাকীয়ে। ঘটনাটো আগত বায়োমেট্ৰিক কৰা হৈছে, কৰা হোৱাৰ পিছত কাগজটো ৰাখি দিলে, ৰাখি দি পেলাই অফিচাৰটো ক'লে পইচা দি পেলাই কাগজটো লৈ যাবি। মই কৈছোঁ কি পইচা লাগে, তো না পইচা নিদিলে কাগজ নাপাবি। কাগজটো ডাইৰেক্ট সোমাই দিলে, পইচা নিদিয়াকৈ কাগজ মই ক'লোঁ ৰ'ব মই পইচা দি আছোঁ। আৰু হেৰি ফলকেইটা কিমান টকা বিচাৰিছিল? 800 টকা। কিহৰ নামত কিছু ল'ব খুজিছিল? এইটো বায়োমেট্ৰিক কাগজৰ কাৰণে। আপুনি নিদিয়াৰ কাৰণে কাগজ মই নিদিয়াৰ কাৰণে কাগজটো ফালি দিছোঁ। এইটো ওৰাং NRC। অঁ, তাৰপিছত সি ক'লে তহঁতৰ NRCৰ পৰা নাম কাটি দিম, পইচা নিদিলে কাটি দিব। পইচা নিদিলে কাটি দিব নামটো। আপোনাৰ ঘৰ ওৰাং বালিগাঁও। তাৰ পৰা আহিছিল, হেয়াৰিং আছিলে আজি। অঁ, হেয়াৰিং আছে। হেৰিটো কি আছিলে ইহঁতক কৈছোঁ যাতে ইহঁতৰ যাই পেলাই সুধিছে কিহৰ পইচা। কিমান টকা বিচাৰিছিল? 800। আধাৰ কাৰ্ডৰ নাম, বায়োমেট্ৰিকৰ নাম। অঁ, পিছত সিহঁতে যাই সুধিলে কিহৰ পইচা লাগে। কোনে বিচাৰিছিল? সোধা নাই। মই আমি কৈছোঁ নাই, আমাৰ তাত পইচা খুজিছে, কাগজটো ডাইৰেক্ট সোমাই দিছে, পইচা নিদিলে কাগজ নিদিয়ে। পিছত কাগজটো আমাৰ হাতৰ পৰা ল'লে, টানি পেলাই লৈ পেলাই ফালি পেলাই কৈ দিলে যা তহঁতৰ NRCৰ পৰা নামটো কাটি দিলে, মোৰ নামত কি কৰিবি কৰি থাক। কোনে কৈছে এইটো? অফিচাৰটো NRC কৰ্মচাৰীজনে। কি নাম তেওঁৰ? তাৰ নামটো তোমাৰ নাজানো। ওৰাং NRC হৈছে। ওৰাং নে কেন্দ্ৰ NRC কেন্দ্ৰ? অঁ, ওৰাং ID। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। বহু প্ৰত্যক্ষিত এই NRCৰ কামত নিয়োজিত একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচ ধন-দাবীৰ লগতে বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ নতুন কথা নহয়। উল্লেখ্য যে ওদালগুৰি জিলাৰ ওৰাঙৰ NRCৰ বায়োমেট্ৰিক কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে এক বিস্ফোৰক অভিযোগ অনুসৰি ওৰাং থানাৰ অন্তৰ্গত হাবিগাঁৱৰ স্থিত বায়োমেট্ৰিক কেন্দ্ৰত ছাজিদা বেগম নামৰ মহিলাগৰাকী এজনী আহিছিল বায়োমেট্ৰিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ। মহিলাগৰাকীৰ বায়োমেট্ৰিক সম্পূৰ্ণ হোৱাৰ পিছত কেন্দ্ৰটোৰ কৰ্মৰত প্ৰেম কুমাৰ বসুমতাৰী নামৰ কৰ্মচাৰীজনে ভুক্তভোগী মহিলাগৰাকীৰ পৰা 800 টকা উৎকোচ বিচাৰিছিল। কিন্তু বিচৰা উৎকোচ দিবলৈ অমান্তি হোৱাত অভিযুক্ত কৰ্মচাৰীজনে মহিলাগৰাকীক অশ্লীল ভাষাৰে গালিগালাজ কৰি কেন্দ্ৰটোৰ পৰা উলিয়াই দিয়াৰ লগতে কৰ্মচাৰীজনে মহিলাগৰাকীৰ হাতত থকা নথিপত্ৰ ছিঙি পেলাই দিয়াৰ লগতে কৰ্মচাৰীজনে NRCৰ পৰা নাম কৰ্তন কৰি দিব বুলি ভাবুকি দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। পিছত এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ওৰাং আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে ওৰাং থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কৰ্মচাৰীজনে NRCৰ পৰা নাম কৰ্তন কৰিব বুলি কোৱাত ভয় সংখ্যাত আছে মহিলাগৰাকী। উৎকোচ লোৱা NRC কৰ্মচাৰীৰ বিৰুদ্ধে NRCৰ সমন্বয়ক প্ৰতীক হাজেলাই কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। ওদালগুৰিৰ পৰা সমৰালীৰ ৰিপৰ্ট, অসমীয়া লাইভ। কিমান লাগিব সেইটো কওক, কিমান লাগিব আপুনি কওক, সেইটো মই দিম, এতিয়াই দিম। একেতে কিমান দিলে? 1300। কিমান কি ছিক্ৰেটলি ক'ব লাগিব? বলক বাহিৰত যাম, কিমান লাগিব। একেতে কিমান দিলে? 1300 দিছে। 13টা এতিয়া কৰি আছে মোৰ পিছত দি পেলাই, আৰু মই 3 দিন হ'লে মোৰটো কৰি নিদিব, এইটো কথা শুন নেকি? খুচেতে আজি কিয় দিলে আমি কি জানো? হা, আমি ফৰ্মটো লিখিছে তোমাৰ। হা, ফৰ্মটো ফৰ্মটো লিখা লিখা হ'ল এসপ্তাহ হ'ল। তোমাৰ লিখা পোৱা নাই। এতিয়া পোৱা নাই কিয়? এতিয়া আপোনালোকৰে মানুহ হয়, মইতো ইয়াতে জমা দি থৈ গ'লোঁ। সি মাতিছে আজি মোক ৰাতিপুৱা মাতিছে 8টা বজাত। মই 8টা বজাৰ পৰা বহি আছোঁ সেইটো ৰুমত। কোনে মাতিছে? খুচেতে। অঁ, তোমাৰ দিছে। পইচা কিয় দিম? পইচা দি পেলাই কাম কৰিব লাগিব, কথা হ'ল নেকি? হা, পইচা নিদিলে কাম নহ'ব? নাই নাই, পইচা নিদিলে কাম নহ'ব নেকি সেইটো কওক। দূৰৰ মানুহ মানে মই ওলাই দিলোঁ, ফৰ্ম লৈ গুচি গ'ল। এতিয়া পইচা দিলে 13 টকা দিলে, ইয়াৰটো হৈ আছে, মোৰটো নহ'ব।